নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ, য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু তথা ৰাশিফল সম্বন্ধীয় ভিডিঅ' আলোচনা কৰোঁ। বলক তেন্তে আজিৰ ভিডিঅ'ত জানি লওক 23, 24 আৰু 25 তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব। আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰটো কৰিবই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধু বান্ধৱীসকল, 23, 24 আৰু 25 এপ্ৰিল মাহৰ এই তিনিটা তাৰিখে এইকেইটা ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হোৱা দেখা যাব। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব, যাৰ বাবে এওঁলোকে যথেষ্ট শুভফল লাভ কৰিব। জীৱনত সমাজত মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি পাব, ঘৰ সংসাৰত সুখ শান্তি থাকিব। দাম্পত্য, প্ৰেম, প্ৰণয়, কেৰিয়াৰ, স্বাস্থ্য, শিক্ষা দীক্ষা, ধন লাভৰ ক্ষেত্ৰত অৰ্থাৎ আৰ্থিক দিশৰ ক্ষেত্ৰত সকলোতে মুঠতে তেওঁলোকে শুভফল লাভ কৰিব। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে মেষ, মীন, বৃষ, কুম্ভ, মিথুন, তুলা আৰু বৃশ্চিক ৰাশি। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় যদি ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।